ফিফা বিশ্বকাপ 2022ৰ ফাইনেল খেলখন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 18 ডিচেম্বৰ 2022। অসমৰ ৰাজ্যিক খেল কি? ইয়াৰ উত্তৰ হৈছে ধূপ খেল। অসমৰ জাতীয় নৃত্য কি? ইয়াৰ উত্তৰ হৈছে সত্ৰীয়া নৃত্য। অসমৰ ৰাজ্যিক চৰাই কি? ইয়াৰ উত্তৰ হৈছে দেওহাঁহ। অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াৰ উত্তৰ হৈছে হলং। অসমৰ ৰাজ্যিক ফুল কি? ইয়াৰ উত্তৰ হৈছে কপৌ ফুল। অসমৰ ৰাজ্যিক পশু কি? ইয়াৰ উত্তৰ হৈছে এশিঙীয়া গড়। অসমৰ ৰাজ্যিক শ্লোগান কি? ইয়াৰ উত্তৰ হৈছে জয় আই অসম। অসমৰ ভাষিক সমাজ কোনখন? ইয়াৰ উত্তৰ হৈছে অসম সাহিত্য সভা। অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীবিধৰ নাম কি? ইয়াৰ উত্তৰ হৈছে শিহু। অসমৰ ৰাজ্যিক সংগীত কোনটো? ইয়াৰ উত্তৰ হৈছে অ মোৰ আপোনাৰ দেশ। বৰ্তমান অসমৰ মুঠ জিলা কেইখন? ইয়াৰ উত্তৰ হৈছে 35খন। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ উত্তৰ হৈছে দ্ৰৌপদী মুৰ্মু। বৰ্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? ইয়াৰ উত্তৰ হৈছে জগদীপ ধনখড়। বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰী কোন? ইয়াৰ উত্তৰ হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী কোন? ইয়াৰ উত্তৰ হৈছে নিৰ্মলা সীতাৰমণ। বৰ্তমান ভাৰতৰ স্বাস্থ্যমন্ত্ৰী কোন? ইয়াৰ উত্তৰ হৈছে মনসুখ মাণ্ডভিয়া। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।